নমস্কাৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আপোনালোকৰ বাবে সকলোৰ বাবে এটা সুখবৰ যে জিটি আৰু পিজিটি যেটো আমাৰ অসমৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম হৈ গ'ল হেইটোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব নোটিছখন আজি প্ৰকাশ পালে ৰিগাৰ্ডিং ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ জিটি পিজিটি টেট কাম ৰিক্ৰুটমেণ্ট 2023 ইয়াত 2023 এই কাৰণে লিখিছে যে কাৰণ এডভাৰটাইজমেণ্টখন 2023 দিয়া হৈছিল সেই কাৰণে এই নোটিছখন সকলো ডিস্ট্ৰিক্টৰ আইএছ অফিচলৈ প্ৰেৰণ কৰা হৈছে তাৰ মানে নিজ ডিস্ট্ৰিক্টত এইবাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 13 মেৰ পৰা ষ্টাৰ্ট হ'ব নিজ আইএছ অফিচত আৰু কি নীতি নিয়ম আছে কি ৰুল ৰেগুলেশ্যন আছে সেইখন দিয়া আছে 1 number, candidate must prepare all original document and photocopies as per the requirement mentioned in the official advertisement. Document verification will be conducted by the IS office of each respective district. Candidate must ensure the authenticity of all documents submitted. Any fake or doubtful document will lead to immediate cancellation of the candidature. The concerned authorities may take strict legal action against such candidate. Candidates found guilty may also be disqualified from future requirement examination. তার মানে এই নোটিছখন দিয়া হৈছে আপোনালোকে এক্সাম দিয়াৰ সময়ত যেটো ফৰ্ম ফিল আপ কৰিছিল টেট কাম ৰিকুৱাৰমেণ্টত সেই অল অৰিজিনাল ডকুমেণ্টবিলাক লৈ যাব লাগিব অৰিজিনাল আৰু ফটোকপিছো লৈ যাব লাগিব কোনো যদি ফেক ডকুমেণ্ট লৈ যায় তেনেহলে আপোনাৰ বিৰুদ্ধে অ্যাকশন লোৱা হ'ব বা আপোনাৰ ক্যান্সেল কৰি দিয়া হ'ব এই টেট কাম ৰিকুৱাৰমেণ্ট টেষ্টৰ পৰা নহলে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট লিখিছে যে আপোনালোকৰ বিৰুদ্ধে এনেকুৱা ব্যৱস্থা লোৱা হ'ব যে আপোনালোকে আৰু অসমত কোনো টেট কাম ৰিকুৱাৰমেণ্ট বা যিকোনো এক্সামিনেশ্যনত বহিব নোৱাৰে তো সেই কাৰণে আপোনালোকে অল অৰিজিনাল আৰু যেটো কোনো ফেক ডকুমেণ্ট লৈ নাযাব তো আপোনালোকৰ সকলোৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ তো আমাৰ টেট কাম ৰিকুৱাৰমেণ্ট টেষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব 13 মেৰ পৰা ধন্যবাদ